এক নম্বৰ হৈছে যে অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰীধাৰী জনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ হেম বৰুৱা, বি নম্বৰ দেৱেশ্বৰ শৰ্মা, চি নম্বৰ দেৱকান্ত বৰুৱা আৰু ডি নম্বৰ যে আনন্দৰাম বৰুৱা। ইয়াৰ চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হ'ল যে আনন্দৰাম বৰুৱা। দুই নম্বৰটো হৈছে যে অসমৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফ্লাগ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে দেৱেশ্বৰ শৰ্মা, বি নম্বৰ হৈছে হেম বৰুৱা, চি নম্বৰ হৈছে আনন্দৰাম বৰুৱা আৰু ডি নম্বৰটো হৈছে যে ডক্টৰ ভূপেন হাজৰিকা। ইয়াত চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হ'ল যে ডি নম্বৰটো ডক্টৰ ভূপেন হাজৰিকা। তিনি নম্বৰ হৈছে যে অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালকজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে হেম বৰুৱা, বি নম্বৰ যে প্ৰমথেশ বৰুৱা, চি নম্বৰ যে দেৱেশ্বৰ বৰুৱা আৰু ডি নম্বৰটো হৈছে দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে বি নম্বৰটো প্ৰেমথেশ বৰুৱা। চাৰি নম্বৰটো হ'ল যে অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে ফখৰুদ্দিন আলী আহমেদ, বি নম্বৰ যে ছৈয়দ আব্দুল মালিক, চি নম্বৰ যে মফিজুদ্দিন আহমেদ হাজৰিকা আৰু ডি নম্বৰটো হৈছে অম্বেশ্বৰ চেতিয়া ফুকন। ইয়াৰ চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ ফখৰুদ্দিন আলী আহমেদ। পাঁচ নম্বৰ হৈছে যে অসমৰ সৰ্বপ্ৰথম গদ্য লিখক কোন? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে যে হেম বৰুৱা, বি নম্বৰ যে হেমচন্দ্ৰ, চি নম্বৰটো হৈছে যে দেৱেশ্বৰ শৰ্মা আৰু ডি নম্বৰ যে ভট্টদেৱ। ইয়াৰ চাৰিটা উত্তৰ শুদ্ধ উত্তৰটো হ'ল যে ডি নম্বৰটো ভট্টদেৱ। ছয় নম্বৰটো হ'ল যে অসমৰ সৰ্বপ্ৰথম ফুল ছবিখনৰ নাম কি? ইয়াত ডাইৰেক্ট এনচাৰটো দি দিছো, জয়মতী। পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। ৭ নম্বৰ হ'ল যে অসমৰ সৰ্বপ্ৰথম ইতিহাস লিখক বুলি কাক জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়ে। এ নম্বৰটো হৈছে মণিৰাম দেৱান, বি নম্বৰ যে প্ৰমথেশ বৰুৱা, চি নম্বৰ যে পিয়লি ফুকন আৰু ডি নম্বৰ যে শিলাৰাম ঢেকিয়াল ফুকন। ইয়াৰ চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হ'ল যে ডি নম্বৰটো শিলাৰাম ঢেকিয়াল ফুকন। ৮ নম্বৰ হ'ল যে অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়কজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। আমি সকলোৱে জানো। এ নম্বৰটো শুদ্ধ উত্তৰ মণিৰাম দেৱান। ৯ নম্বৰটো হ'ল যে অসমৰ সৰ্বপ্ৰথম নাট্যকাৰজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে হেম বৰুৱা, বি নম্বৰ যে দেৱেশ্বৰ শৰ্মা, চি নম্বৰটো হৈছে যে দেৱকান্ত বৰুৱা আৰু ডি নম্বৰটো হৈছে বৰ্ষ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে ডি নম্বৰটো বৰ্ষ শৰ্মা। ১০ নম্বৰটো হ'ল যে অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা ব্যক্তিজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে মণিৰাম দেৱান, বি নম্বৰ হৈছে প্ৰমথেশ বৰুৱা, চি নম্বৰ হৈছে দেৱেশ্বৰ শৰ্মা আৰু ডি নম্বৰটো হৈছে পিয়লি ফুকন। অৰ্থাৎ ইয়াৰ চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো পিয়লি ফুকন। ১১ নম্বৰ হৈছে অসমৰ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতিজনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো মণিৰাম দেৱান, বি নম্বৰটো প্ৰমথেশ বৰুৱা, চি নম্বৰটো দেৱেশ্বৰ শৰ্মা আৰু ডি নম্বৰটো দেৱকান্ত বৰুৱা। ইয়াত চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো দেৱকান্ত বৰুৱা। ১২ নম্বৰটো হৈছে অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি গৰাকীৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে ভৱানন্দ ৰাজখোৱা, বি নম্বৰ যে ছৈয়দ আব্দুল মালিক, চি নম্বৰ যে সুশ্ৰীবৰ্তা ৰায়চৌধুৰী আৰু ডি নম্বৰ যে অম্বেশ্বৰ চেতিয়া ফুকন। ইয়াৰ চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো সুশ্ৰীবৰ্তা ৰায়চৌধুৰী। ১৩ নম্বৰটো হৈছে যে অসমৰ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক প্ৰধান জনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে দেৱেশ্বৰ শৰ্মা, বি নম্বৰ যে গণেশ ফুকন, চি নম্বৰ যে বৰ্জ শৰ্মা আৰু ডি নম্বৰ যে ভৱানন্দ ৰাজখোৱা। অৰ্থাৎ ইয়াৰ চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো গণেশ ফুকন। ১৪ নম্বৰটো হৈছে যে অসমৰ সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো নলিনীবালা দেৱী, বি নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰী, চি নম্বৰ অম্বেশ্বৰ চেতিয়া ফুকন আৰু ডি নম্বৰ ধৰ্মেশ্বৰী দেৱী বৰুৱানী। চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে
এ নম্বৰটো নলিনীবালা দেৱী। 15 নম্বৰটো হ'ল যে অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী কোন? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে ফখৰুদ্দিন আলী আহমেদ, বি নম্বৰ যে সৈয়দ আব্দুল মালিক, চি নম্বৰ যে মফিজুদ্দিন আহমেদ হাজৰিকা আৰু ডি নম্বৰ যে সৈয়দা আনোৱাৰা টাইম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো সৈয়দা আনোৱাৰা টাইম। 15 নম্বৰটো হৈছে যে 2011 চনৰ তথ্য মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো 6, বি নম্বৰটো যে 5, চি নম্বৰটো যে 4 আৰু 7, ডি নম্বৰটো যে 7। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ 7। 16 নম্বৰটো হৈছে যে গল্প সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াত চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো সৈয়দ আব্দুল মালিক। 17 নম্বৰ হৈছে যে জগতগুৰু বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ, বি নম্বৰটো হৈছে মাধৱদেৱ, চি নম্বৰ হৈছে মাধৱ কন্দলী আৰু ডি নম্বৰ হৈছে হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো শ্ৰীমন্ত শংকৰদেৱ। 18 নম্বৰটো হৈছে যে জননায়ক বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে হেম বৰুৱা, বি নম্বৰটো হৈছে দেৱেশ্বৰ শৰ্মা, চি নম্বৰটো হৈছে দেৱকান্ত বৰুৱা আৰু ডি নম্বৰ হৈছে বৰ্জনাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো দেৱেশ্বৰ, ডি নম্বৰ নহয়, বি নম্বৰটো শুদ্ধ উত্তৰ দেৱেশ্বৰ শৰ্মা। 19 নম্বৰটো হৈছে জ্ঞানমালিনী কবি বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে ভৱানন্দ ৰাজখোৱা, বি নম্বৰ হৈছে সৈয়দ আব্দুল মালিক, চি নম্বৰ হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা আৰু ডি নম্বৰ হৈছে অম্বেশ্বৰ চেতিয়া ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰ মফিজুদ্দিন আহমেদ হাজৰিকা। 20 নম্বৰটো হৈছে ত্যাগবীৰ বুলি কোনজন সাহিত্যিকক জনা যায়? এ নম্বৰটো হৈছে হেম বৰুৱা, বি নম্বৰ হৈছে হেমচন্দ্ৰ, চি নম্বৰ হৈছে দেৱেশ্বৰ শৰ্মা, ডি নম্বৰ হৈছে দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰ হেমচন্দ্ৰ। এ নম্বৰ নহয়, বি নম্বৰটো শুদ্ধ উত্তৰ হেমচন্দ্ৰ।